খবৰ আপোনালোক আশা কৰিছোঁ ভালে আছে আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহুদিনৰ মূৰত মই এটা ভিডিঅ' দিবলৈ ওলাইছোঁ এতিয়া ৰাতি হৈছে এটা আজি মানে মোৰ বাবে এটা স্পেচিয়েল ডে কাৰণ যিহেতু আজি মাৰ বাৰ্থডে তো মাৰ বাৰ্থডে কি কৰোঁ কি নকৰোঁ ৰাতি অকণমান সকলোকে দেখা যাম তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব